ঘোষণা হল পবিত্ৰ মাহে ৰমজানৰ ফিতৰাৰ বিৱৰণ আৰ্থিক অৱস্থা অনুসৰি ফিতৰাৰ পৰিমাণ নিৰ্ধাৰণ ঘোষণা কৰিলে আহলে সুন্নত ৱাল জামাতে পবিত্ৰ মাহে ৰমজানত ফিতৰা আদায় দিয়ালৈ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ মতভেদ দেখা যায় ফিতৰাৰ বিৱৰণ পৰিমাণ নিৰ্ধাৰণ কৰালৈ বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় এইবাৰ আগতীয়াকৈ ঘোষণা কৰিলে ফিতৰা আদায় কৰাৰ বিৱৰণ অনুযায়ী আটা মধ্যমানৰ আটাৰ দাম ৮২ টকা উচ্চমানৰ আটাৰ দাম ১২০ টকা ঘেহু মধ্যমানৰ ঘেহুৰ দাম ৮০ টকা উচ্চমানৰ ঘেহুৰ দাম ১২০ টকা জব ২৫০ টকা খিচমিচ ১৯০০ টকা মধ্যমানৰ খেজুৰ ১২০০ টকা উচ্চমানৰ খেজুৰ ৬০০০ টকা আপুনি যদি আৰ্থিকভাৱে স্বাৱলম্বী তেন্তে নিজৰ উপাৰ্জন অনুসৰি উচ্চমানৰ ফিতৰা আদায় কৰক এয়া উত্তম শৰীয়তেও উচ্চমানৰ ফিতৰা দিয়াটো পছন্দ কৰে অৱশ্যে উল্লেখিত যিকোনো এটা মূল্য দিলে ফিতৰা আদায় হ'ব বিদ্ৰোহ ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ মূল্যহাৰ অনুসৰি দাম লিখা হৈছে কোনোৱে নিজৰ অঞ্চলৰ দাম অনুসৰি দিব বিচাৰিলেও সমস্যা নাই প্ৰকৃত দুখীয়াই ফিতৰা দিব নালাগে আৰ্থিকভাৱে সচ্ছল অৰ্থাৎ যাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বাহিৰে ৬৫৩ গ্ৰাম ১৮৪ মিলিগ্ৰাম ৰূপ অথবা তাৰ মূল্য জমা আছে তেওঁ ফিতৰা আদায় কৰা ৱাজিব নাবালক সন্তানৰ পিতৃৰ ওচৰত যদি উক্ত পৰিমাণৰ ধন থাকে তেন্তে তেওঁ নিজৰ লগতে নিজৰ নাবালক সন্তানৰো ফিতৰা আদায় কৰিব লাগিব ফিতৰা আদায় সন্দৰ্ভত হাফিজ কাৰী মৌলানা মুফতি ইনজামুল হক মিজবাহীৰ মন্তব্য এইবাৰ আমি কিমান ফিতৰা আদায় কৰিব লাগিব এই বিষয়ে জানো আহক সৰ্বপ্ৰথম আমি এটা কথা মনত ৰখা উচিত যে আমাৰ সমাজত যিটো ফিতৰাৰ পৰিমাণ আমি আগৰে পৰা দি আহিছো বা আমাৰ সমাজত যিটো ফিতৰাৰ পৰিমাণ আগৰে পৰা চলি আহিছে এই পৰিমাণটো কেৱল নিম্ন পৰ্যায়ৰ পৰিমাণহে অৰ্থাৎ লো কেটেগৰীৰ ফিতৰা আদায় কৰাৰ পৰিমাণহে অথচ আমি যদি হাদিছ পাকত চাওঁ তেতিয়াহ'লে আৰ্থিকভাৱে স্বাৱলম্বী আৰ্থিকভাৱে শক্তিশালী ব্যক্তিসকলৰ বাবে আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে আন বহুতো ফিতৰা আদায় কৰাৰ পৰিমাণ উল্লেখ কৰিছে তাৰে মাজৰ পৰা হৈছে ৪ কেজি ৯৪ গ্ৰাম মিডিয়াম কোৱালিটিৰ খেজুৰ বা ইয়াৰ মূল্য আদায় কৰা ফিতৰা হিচাপে যাৰ বৰ্তমান মূল্য হৈছে ১২০০ টকা নতুবা ৪ কেজি ৯৪ গ্ৰাম উচ্চমানৰ হাই কোৱালিটিৰ খেজুৰ বা ইয়াৰ মূল্য ফিতৰা হিচাপে আদায় কৰা যাৰ বৰ্তমান বজাৰত মূল্য হৈছে ৬০০০ টকা অথবা ৪ কেজি ৯৪ গ্ৰাম কিচমিচ অথবা ইয়াৰ মূল্য ফিতৰা হিচাপে আদায় কৰা যাৰ বৰ্তমান মূল্য হৈছে বজাৰত ১৯০০ টকা গতিকে যদি আপুনি আৰ্থিকভাৱে শক্তিশালী হয় আৰ্থিকভাৱে স্বাৱলম্বী হয় তেতিয়াহ'লে আপুনি আপোনাৰ ফিতৰা হিচাপে ১২০০ টকা বা ৬০০০ টকা বা ১৯০০ টকা আপুনি নিজৰ ফিতৰা হিচাপে আদায় কৰিবলৈ চেষ্টা কৰক কিয়নো শৰীয়তে ফিতৰা আদায় কৰাৰ পিছত যিটো ৰহস্য উল্লেখ কৰিছে সেই ৰহস্যটো সম্পূৰ্ণ হ'ব সেই উদ্দেশ্যটো সাৰ্থক হ'ব তেতিয়াহে যেতিয়া আমি বেছিকৈ ফিতৰা আদায় কৰিম গতিকে আমি চেষ্টা এয়াই কৰিব লাগে যে আমি বেছিকৈ আল্লাহৰ ওচৰত কিদৰে আমি ব্যয় কৰিব পাৰোঁ কিদৰে আমি খৰচ কৰিব পাৰোঁ আল্লাহ তাবাৰক ওয়া তাআলা আমাক এই বছৰৰ পৰা নিজৰ ফিতৰা ১২০০ টকা ৬০০০ টকা বা ১৯০০ টকা হিচাপে আদায় কৰাৰ শক্তি দান কৰক